উজানৰ মাছ আৰু জহা ভোলৰ তৰকাৰী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। থালত থৈ দিয়া আছে উজানৰ মাছখিনি সুন্দৰভাৱে নিমখ হালধি ছটিয়াই থোৱা আছে আৰু লগতে কেৰাহীত দি দিয়া হ'ল তেল। কেৰাহী গৰম হোৱাৰ লগে লগে আৰু মাছখিনিও নিমখ হালধি সুন্দৰভাৱে সানি লোৱা হৈছে। মাছখিনি ফ্ৰাই কৰা হ'ব। যিহেতু উজানৰ মাছ ধৰাটো এটা চখ, সেইবাবে আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। জহা ভোলৰ লগত উজানৰ মাছ আজি ফ্ৰাই কৰাৰ এটি সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ বুলি ভাবিলোঁ, তাকে দেখুৱাব চেষ্টা কৰিছোঁ। সুন্দৰভাৱে মাছখিনি ফ্ৰাই হৈ পৰিল আৰু লগতে ৩-৪টামান ভোল লোৱা হৈছে, জহা ভোল। বহুদিনৰ পিছত বজাৰত পালোঁ, তাকে আপোনালোকক দেখুৱাইছোঁ। ভোলখিনি ডাঙৰ ডাঙৰ পিচ কৰি লোৱা হৈছে, আলু মিডিয়াম চাইজ কৰা হৈছে, পিঁয়াজো দীঘল দীঘলকৈ কুটি লোৱা হৈছে, 3টামান জলকীয়া লোৱা হৈছে। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে তেল। তেলখিনি গৰম হোৱাৰ লগে লগে দিয়া হ'ব পিঁয়াজ আৰু জলকীয়াখিনি। এটা কথা মন কৰিব, অকণো মছলা অবিহনে আজি জহা ভোলৰ তৰকাৰী বনাবলৈ লৈছোঁ। দিয়া হ'ল নিমখ। নিমখৰ অবিহনে সোৱাদ নাহে, নহয় জানো? আৰু হালধিৰ অবিহনে জুতি নাহে। দুয়োটা নহ'লে আৰু জুতি আৰু সোৱাদ নাহে, নহয় জানো? আৰু সুন্দৰভাৱে পিঁয়াজ আৰু জলকীয়াখিনি ভাজি লোৱা হ'ল আৰু লগতে ভোল আৰু আলুখিনি দি দিয়া হৈছে। লৰাই পকৰাই ল'ব লাগিব অলপ টাইম। গেছৰ ফ্লেম ল' কৰি থ'ব লাগিব, যিহেতু ভোল আৰু আলুখিনি গলিব লাগিব। সেইবাবে সুন্দৰভাৱে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আজিৰ জহা ভোলৰ তৰকাৰী কেনেধৰণে বনাওঁ। দেখিব পাইছে যে ভোলৰ পৰা আচলতে পানী এটা ওলাই পৰিছে। যিহেতু গেছৰ ফ্লেম ল' কৰি থোৱা আছে, সেইবাবে পানী এৰিছে ভোলে। বিশেষ পানী ব্যৱহাৰ কৰা নহয়। 15-20 মিনিটমানৰ কাৰণে ঢাকনা মাৰি দিয়া হ'ল, গাপ দি দিয়া হ'ল। 15-20 মিনিটমানৰ পিছত ঢাকনা উদঙাই লোৱা হৈছে। চাব পাৰিছে কি সুন্দৰভাৱে পানী এটা ওলাই পৰিছে। ইতিমধ্যে দেখিব পাৰিছে, আপোনালোকে চাই আছে, আপোনালোকে চাওক, ভোল গলিবলৈ লৈছে, আলুখিনিও সিজিবলৈ ধৰিছে। ইতিমধ্যে আমাৰ আজিৰ ৰেচিপিটো 50-60% সম্পূৰ্ণ হৈ পৰিছে আৰু 40%হে বাকী আছে। চাওক কেনেধৰণে গলি পৰিছে ভোল আৰু আলুখিনি। আৰু এটা কথা মন কৰিব যে জহা ভোল সদ্যহতে পোৱা নাযায়। ভাগ্য ভাল আছিল, কোনোমতে পালোঁ। অলপমান দিয়া হৈছে পানী আৰু গোন্ধ। আৰু জহা ভোল হ'লে ভাতকেইটা কেনেকৈ যায় গমেই নাপায়। সুন্দৰভাৱে পানী অকণ দি অলপমান উতলিবলৈ দিলোঁ। ইতিমধ্যে আজিৰ ভোলৰ ৰেচিপিটো ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে, আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। সুন্দৰভাৱে ভোলৰ ভাজিটো সুন্দৰভাৱে কাঢ়ি লোৱা হৈছে। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভোলৰ ভাজি আৰু লগতে উজানৰ মাছ ফ্ৰাই কেনে লাগিল, লগতে আছে ভাত। আজি এই ভোলৰ ভাজি, জহা ভোলৰ ভাজি দি ভাত খোৱা হ'ব, তাকে আপোনালোকক দেখুৱালোঁ। উজানৰ মাছৰ লগত সুন্দৰভাৱে এসাঁজ খাওঁ, আপোনালোককো দেখুৱাওঁ ভাবিলোঁ।